নমস্কাৰ সকলোকে মই প্ৰিয়াই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মুড উইথ চাম্পোচলে। আজি এটা একদম চিম্পল ৰেচিপি লৈ আহিছোঁ, মাছৰ কাৰী এটা। তেন্তে বেছি পলম নকৰি যাওঁগৈ পাকঘৰলৈ। চেলো। আজি আপোনালোকৰ মাজতে মই দুটা ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে মাছ ভাজি আছোঁ, এইটো ৰৌ মাছ। মাছখিনি ভাজি ল'ম ভালদৰে প্ৰথমতে। প্ৰথমে কেৰাহীখন পাতি ইয়াতে তেল মিঠাতেল দিছোঁ। মিঠাতেলটো গৰম হোৱাৰ পিছত পিঁয়াজ আৰু তেজপাত এখিলা দিছোঁ। দি পেলাই এতিয়া ভাজি আছোঁ। পাহৰি গৈছিলোঁ ভিডিঅ' কৰিম যে, ক্ষমা কৰিব তাৰ বাবে। একো দিয়া নাই, তেলত পিঁয়াজ দি তেজপাত এখিলা দি পেলাই ভাজি আছোঁ। এনেদৰে ৰাফ এটা পেষ্ট বনাই লৈছোঁ। নহৰু এটা, আদা 1 ইঞ্চ, শুকান জলকীয়া 3টা আৰু জালুক অকণমান আৰু জিৰা গুড়ি 2 চামুচ দিছোঁ। মই জিৰা গুড়িটো অকণমান বেছিকৈ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। ইয়াতে মই গোটেই পেষ্টটো দি দিম এতিয়া। গোটেইখিনি যিমানখিনি আছে সেইখিনি গোটেইখিনি দি পেলাই ভালদৰে ভাজি ল'ম। ইয়াতে জোখমতে হালধি দি দিছোঁ এতিয়া মছলাখিনিৰ ওপৰতে। ইয়াতে বিলাহী ইমানটো চাইজকৈ, ফুলকবি আৰু আলু একদম সৰু সৰুকৈ কাটি লৈছোঁ আৰু মটৰ লৈ লৈছোঁ। মই ইয়াতে প্ৰথমে বিলাহীখিনি ভাজি ল'মগৈ। হৈ গৈছে, বিলাহীখিনি দি দিছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম এতিয়া। বিলাহী 5টা লৈছোঁ ইয়াতে, লৈ পেলাই এইখিনি ভালদৰে লৰাই ল'ম। এতিয়া নিমখ জোখমতে দি দিছোঁ ইয়াত। মছলা লৈছিলোঁ, তাৰ পৰা মিক্সিটো ধুই পেলাই পানী অকণমান ইয়াতে এড কৰি দিছোঁ। যাতে মছলাখিনি ভালদৰে বিলাহীখিনিত লাগি যায়। বিলাহীখিনি ভাজি 2-3 মিনিট হোৱাৰ পিছত মই ইয়াতে মটৰখিনি এড কৰি দিছোঁ। যিখিনি মটৰ বাকলি এৰাই লৈছিলোঁ, মই ফ্ৰেছ মটৰটো ইউজ কৰিছোঁ। এতিয়া পাচলিৰ বতৰ, গোটেইখিনি ফ্ৰেছ পোৱাই যায়। একদম চিম্পল কাৰী এটা বনাম, যাতে কম সময়ৰ ভিতৰতে হৈ যায়গৈ। ফুলকবি ইমানটো কৰিছোঁ, অলপ ডাঙৰ হ'লে ভাল লাগে। মটৰখিনি আপোনাৰ ভাজি 2-3 মিনিট হোৱাৰ পিছত কবিখিনি দি দিব পাৰে। লগতে গোটেইখিনি আলু, কাটি লোৱা আলু, ফুলকবি যিমানখিনি পাচলি আছে বাকী সেইখিনি এড কৰি দিব পাৰে। মই আলুৰ চাইজটো ইমানটো কৰিছোঁ, একেবাৰে সৰু কৰিছোঁ। পাচলিখিনি লৰাই উঠি পেলাই মই ইয়াত ঢাকনি এখন দি দিম, যাতে সিজি যায় ধুনীয়াকৈ। 5 মিনিটমান হৈ গ'ল, এতিয়া পানী ওলাব ধৰিছে। অকণমান আৰু লৰাই দি পেলাই আকৌ সাফৰ মাৰি দিম। এইখিনি ভাজি হৈ গ'ল, ধুনীয়া এটা গোন্ধ ওলাব ধৰিছে। ইয়াতে আমি এতিয়া পানী এড কৰি দিব পৰা হৈ গৈছোঁ। ইয়াতে জোখমতে পানী এড কৰি দিম। এইখিনি এবাৰ ধুনীয়াকৈ লৰাই দি পেলাই সিজিবলৈ দিম। এইখিনি উতলিব ধৰিছে, এতিয়া ইয়াতে ভাজি লোৱা মাছখিনি মই দি দিম।
এইখিনি এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম এইখিনি ৰেডি হৈ গ'ল ফিছ কাৰী যদি ৰেচিপিটো চাই পেলাই ভাল লাগিল তেন্তে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব তেন্তে আজিলৈ আহিছোঁ বাই বাই